हेलो फ्रेंड्स, वेलकम टू माई चैनल। सो आज गोटेई दिन तो मैं मोर भतीजा और भतीजीहतर लगत आसिलो। इतिया चाब हाँ आमार बाबुए डांस करिब। एया चाওক तार बाला डांस। जुआ 10 আগষ্ট 2021 तार এবছৰ হৈছেহে মাথো আৰু তাৰ উৎপাত চাব আপুনি। গোটেই ঘৰখন সি মূৰৰ ওপৰত মানে তুলি ৰাখে। আপোনালোকক দেখুৱাম মই। এয়া চাওক, চাব পাৰিছে কেনেকুৱা উৎপাত মানে তাৰ। গোটেই ঘৰখন মানে উলট পালট কৰি ৰাখি দিয়ে। চ' বাবু ৰেডি হৈ আছে, কিন্তু সেয়া চাওক মোবাইলটো তাৰ হাততে আছে। বেড হেবিট, বহুত বেড হেবিট এইবোৰ, কিন্তু উপায় নাই। নিদিলে দুষ্টামি কৰে আৰু ভাবিৰো প্ৰব্লেম হয়। চ' দিয়ে আৰু এতিয়া। এইজনী মোৰ আৰু এজনী ভতিজী। তাইক একচুৱেলি ডক্টৰ দেখুৱাবৰ কাৰণে লৈ আহিছিলে গুৱাহাটীত। তাইৰ হাতত চাব পাৰিছে, এইটো কেনুলাৰ কয় চাগে ন, কেনুলাৰ হয় চাগে। চ' তাইও আজি গুচি যাব। আৰু তাই আৰু ডাঙৰ মাইনা ইহঁত দুজনী বহুত ভাল ফ্ৰেণ্ডছ হৈ গৈছিলে। এতিয়া তাই যোৱাতেও মানে সেইটোৱে কান্দিছে মাইনাই। বাবুৰ লগত একচুৱেলি খেলিব চান্স পাইছোঁ মানে আজি মই ভাগ্যক্ৰমে। কাৰণ ইহঁতে গুৱাহাটীতে থাকে। তাৰপিছত যেতিয়া ইহঁতে গাঁৱৰ ঘৰত যায়, মানে মোৰ জেঠাহঁতৰ ঘৰত যায়, আৰু যেতিয়া ময়ো জেঠাহঁতৰ ঘৰত যাওঁ তেতিয়াহে লগ হয়। আৰু সিমান বেছি লগো নাপাওঁ তাক। আৰে বেটা। আৰু তাৰ লগত খেলি পেলাই মানে মই বহুত হেপ্পী। সি নাজানো, বাট আই এম ৰিয়েলি হেপ্পী। ই ভৰি দি মানে লৈ আছিলে। সি নিজে চুলি কম কৰিব। আৰে এয়া চাব হা, সি নিজে চুলি কম কৰিব। এয়া চাওক, আমাৰ বাবুৱে জানে মানে। আৰে সিও বহুত হেপ্পী দে। টিকলা ফণী, টিকলা বাবু। আব্বু হৈ গ'ল তাৰ। সি মানে বাইকো চলাব জানে দে। বাই আব্বু। এতিয়া হাঁহি দিয়া, হাঁহি দিয়া।